One, two, three. Happy New Year! Wow! নতুন বছৰ কি হয় এইটো? কি বুলি কয়? পেষ্ট্ৰি বুলি কয়। আজি আমি পেষ্ট্ৰি খাম। ৱাও! দুটা পেষ্ট্ৰি। কোনে পায় আৰু বাহ। মোৰ পৰা কেলে? তোক দিছো না মই এইটো। সালা ইটো পৰা খাব, সিটো পৰা খাব। এইটো কি চিষ্টেম? Why? আজি বহি নতুন বছৰৰ হেপিনেছটো ল'ম। আজি মোৰ কাম নাই, আজি খাব লাগে আৰু শুব লাগে আৰু কি লাগে আজি? ৱাহ! বেনিফিট আৰু কি নতুন বছৰ কি লাগে আৰু? কি খোৱা আকৌ? আৰে মাছ খাওঁতে মাংস খাব দিয়ে আকৌ বোলে পইচা নাই। মই আনি দিম বুলি কওঁ। আয়ো নাই বহি লোকচান হ'ব আৰু মোৰ উপায় নাই আৰু পেষ্ট্ৰিটো খাই আৰে মোৰ পৰা পেষ্ট্ৰি মাৰি দিছে। এনজয় কৰিম তো সেইকাৰণে আজি চব শেষ। মাছ মাংস যি খাব আছে মানে খাবতো লাগে মাছ মাংস, কিন্তু জানে আৰু কেলে নাখাওঁ। আৰে ভাবিছিলোঁ বহি খাম, ক'তনো বহিবলৈ দিব। এয়াই আৰু জীৱনটো। মাছ আনি মাছ বনাই খুৱাব লগা হৈছে। কেতিয়াবানো হাজবেণ্ডৰনো ভাল দিন আহে সদায় নিজে বনাই খাব লাগে। খোৱা বুলি ভাবিছিলোঁ অহা বছৰ একেটাই হ'ব যেন পাইছোঁ। মানে সুখৰ ভাল ঠিকনা নথকা হ'ব। বৰ দুখ লগা কথা দেই। সোমাব চাবি বেজি এইফালে চকু গ'লেই চাগে মোবাইল চাইছে। এডিট মই কৰোঁ, ভিডিঅ' মই বনাওঁ। হ'বনে? এইখিনি লগাওঁতে ইমান টাইম লাগিছে। এটা সাইড হৈ গ'ল, এটা সাইড আজি কমপ্লিট কৰি দিম মই। 25 কাম 25 শেষ কৰিম। আজিতো শেষ নহয়, এইটো 100% চিয়ৰ। কোনে ক'লে আজি? এইটো ৰাতিটো পৰি আছে, দিনটো পৰি আছে। নতুন বছৰত গৈ চিঞৰ বাখৰ কৰিব আছে। নতুন বছৰত চিঞৰ বাখৰ কৰিবি নহয়? মাঘৰ বিহু মেইন, মাঘৰ বিহু অসমীয়া বুলি নেকি? Yes. আজি এখনে খাওঁ তেতিয়াহ'লে ভালে পইচা বাচি হ'ব। পইচা বাচি মোৰ দেখা নাই। মই ইমান খোৱা পাতি লিপচা নাই। লিপচা নাই? কালি কি ললি? চিপছ, চাওমিন, ব্ৰেড, জেলি আৰু কি ললি? আৰু কিবা লৈছিলি? লিপচা আছে। বাকি এনেকে চিকেন নহ'লে তাৰ ভাত এসাঁজ নোসোমাই, তাৰ লিপচা। লেক্সা বেছি, তোমাৰ লেক্সা বেছি। মোৰ লিপচা তেতিয়া আহে এনেকে ফেষ্টিভেল বুলি লিপচা নাই আৰু। কোনে খেলটো? সেইটো শিকাবলগীয়া কথা নহয় নহয়। ক'ত দেখিলি তেতিয়াহ'লে? সেইটো জানিবলগীয়া কথা। কেনেকে? ঘৰত আমাৰ ধেৰ মাইকী মানুহ আছে না, তাৰপৰা শিকিলো আকৌ এনেকে। এটা পাইছোঁ আকৌ বাহিৰে জানে আকৌ। তাকে ভাবিছোঁ ক'ৰ পৰা ইমান টেলেণ্ট গোট খালে আৰু। যোনে ভাত বনাব নাজানে সি আজি টেলেণ্টেড কথা কিছুমান কৈ আছে। মই ক'ত মৰো। আমাৰ নিউ ইয়েৰ পাৰ্টি দেখিছে নহয়, কেনেকুৱা স্পেচিয়েল খানা। আমাৰ কালি ভাগৰ ৰুটি। চফা কৰি আহিছো মই। আৰে চফা কৰি চিঞৰিছো চানা এনেকে চিঞৰিছিলো পুৰা। সেই যে পুৰণা জামানাৰ মানুহ যে আদি হৈছে মানুহ গা ধুব হেৰি ধুব নাজানে, হ'লে বস্তু ধুব নাজানে। হেপী নিউ ইয়াৰ ডে। হেপী নিউ ইয়াৰ ডে। থেংক ইউ। সোমাই থাকিব দৰ্জাখন মাৰি সোমাই থকা মানে শুই থকা হয় নাই বাৰু? শুই থাকিলে নিজৰ বেমাৰ হ'ব। সেইটো হয় বাৰু। দেহাত একেলগে ৰাতি কেইটা বাজিলে এতিয়া? 1, 2, 3 হেপী নিউ ইয়াৰ। বহুত কোৱালি পৰিছে, বহুত মানে বহুত বেছি একো দেখিয়ে পোৱা নাই বোলে। অৱশেষত বাইক থৈ মেলি খোজকাঢ়ি মেলি আহিছো এই দুটাই। জাষ্ট পাৰ্টি খাই মেলি মানে ৰুমত আছে। ৰুমত কাইলৈ ফুৰিবলৈ যোৱা কথা আছিল।
হ'ব কাইলৈ আমি ফুৰিব যাওঁ পাগল কালি ভাবিছো বিৰাট ঠাণ্ডা বহুত দিনৰ মূৰত মনৰ কথা পুহ হৈছে মোক ফুৰিবলৈ যোৱা সঁচাকে হ'ব মানে সঁচাকে ফুৰিবলৈ যোৱা কালি যাম মানে ইমান দিনৰ পৰা কৈ বিয়াৰ পিছৰ পৰা এবছৰ হ'বহি হ'ল বিয়া হ'ব আজিলৈকে ফুৰিবলৈ নিয়া নাই লোকে ফুৰিবলৈ নিয়ে বিয়া পিছদিনা বিয়া তো 10 দিন মানৰ পিছতে ফুৰিবলৈ নিয়ে মোক আজিলৈকে নিবই পৰা নাই ইমান ইয়াৰ হ'বহি হ'ল বিয়া উকাই যদি হৈ যায় আৰু এতিয়া কওঁতে যাম বাছি